আজি দোকানত কি কাম কৰিলোঁ তাকে আপোনালোকক দেখাই আছিলোঁ। এইকেইখন ব্লাউজ চিলালোঁ। বাৰু মই অকলে চিলা নাই, আৰু আছে মানুহ। আৰু আপোনালোকক যদি ডিজাইনবোৰ ভাল লাগে তো কমেণ্টত জনাব। আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এতিয়া অলপ ওলাম, পল্টন বজাৰ যাম V2 মাৰ্কেটত কেইযোৰমান ঠাণ্ডাৰ কাপোৰ আনিবৰ কাৰণে। ঠাণ্ডা পৰিছে বহুত, তাৰ কাৰণে। আৰু এয়া মই ওলাইলোঁ এতিয়া V2 মাৰ্কেটত গৈ আছোঁ। তো আহি চালোঁ, ইয়াতে বহুত ধুনীয়া মানে কুৰ্তা ওলাইছে। কুৰ্তাবোৰ চাই ভাল লাগি আছে। দামো দিছে এনেকুৱা, বেছি দাম নহয় বাৰু, 1300-1200 এনেকুৱা টাইপ। হ'লেও মোক এতিয়া কুৰ্তা নালাগে, এনে মই চাই আছিলোঁ। আপোনালোকক লাগিলে আহিব পাৰে, বহুত ধুনীয়া উঠাইছে। আৰু ইয়াতে আহি চাওঁ, ডিছকাউণ্ট দি আছে, বাই 1 get 1, এটা লগালে এটা ফ্ৰী পাব। তাৰপিছত মই ওলাই আহিলোঁ অলপমান এইফালে বাচ্চা ছেকশ্যনত। বাচ্চাৰ কি কালেকশ্যন উঠাইছে তাকে চাবলৈ। বাচ্চাৰো ভাল কাপোৰ আহিছে, ঠাণ্ডাৰ কাপোৰবোৰ চাই ভাল লাগি আছে। মই লৈছোঁ, কি লৈছোঁ সেইটো বাৰু পিছত দেখাম। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ।